আজি আমি ক্লাছ 9 ৰ 1 নম্বৰ চেপ্টাৰৰ অনুশীলনী 1.5 ৰ 6 ৰ 1 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম। কোৱেশ্চনটো দি আছে আমাৰ যদি x = 1 + √2 তেন্তে দেখুৱা যে x - 1/x whole cube = 8। আমাৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট ক্লাছ 9 ৰ কাৰণে। প্ৰথমে আমাৰ দি আছে যে x = 1 + √2। দি আছে x = 1 + √2। আমাৰ বামপক্ষ দি আছে আমাৰ x - 1/x whole cube সমপক্ষ আমাৰ 8 বুলি দেখুৱাব লাগে। তো বামপক্ষ এটো লিখি লোৱা লেফট হ্যান্ড সাইড x - 1/x whole cube x ৰ মান দি আছে আমাৰ 1 + √2। এই x ৰ ঠাইত 1 + √2 বহাই দিয়া, মানবিলাক বহাই দিয়া 1 + √2 - 1/1 + √2 whole cube। এতিয়া তোমাৰ তলত আমাৰ কি আছে 1 + √2 1 + √2 বহাই দিয়া 1 + √2 লগত 1 + √2 পূৰণ কৰা, পূৰণ কৰিলে কি হ'ব আমাৰ 1 + √2 ডাবল হ'ব, স্কয়ার দিব পৰা 1 + √2 1 + √2 কেনসেল, ওপৰত কি থাকিব -1 whole cube equal to 1 + √2 এটো a ধৰা এটো b ধৰা a + b whole square সূত্ৰটো আছিল a² + 2a a মানে 1 ধৰা b মানে √2 a² + 2a b plus b square -1 আছে -1 বহাই দিয়া whole cube 1 plus √2 1 square মানে 1a positive 1 negative 1 cancel 2 ৰ লগত 1 পূৰণ 2 2 ৰ লগত যদি √2 পূৰণ কৰা 2 √2 হ'ব প্লাস স্কয়ার দি এইটো ৰুট কেনসেল কৰি দিয়া থাকিব 2 whole cube। This implies 1 plus √2 ইয়াতে চোৱা ইয়াতে 2 আছে ইয়াতে 2 আছে আমি 2 এটা কমন ল'ব পাৰো ইয়াৰ পৰা 2 এটা নিছা থাকিব আমাৰ √2 প্লাস 2 2 ৰ মাজত একবাৰ যাব whole cube 1 plus √2 1 plus √2 cancel থাকিব আমাৰ 2 ওপৰত 3 পাৱাৰ আছে 3 দিয়া 2 কিউব 2 যদি 3 বাৰ পূৰণ কৰা 8 হ'ব। এটো আছিল আমাৰ প্রমাণ। বহুত ইম্পর্টেন্ট কোশ্চেন এটো ক্লাস 9 ৰ কাৰণে।